Oi, তুমি কি কৰিছা? মাছ মাৰি আছা? কুই, বলা নাওগে বলা এতিয়া আহি হৈছে। দুপৰীয়া হৈছে নহয়? চা বলা। ভিডিঅ' বনাইছে। লেপ তুলি বনাইছে মামী। হয়নে? লাগিব নেকি কাবাক? মেছেজত ক'ব দেই। কাবাক ঠাণ্ডা দিন আহিছে এতিয়া। লেপ তুলি দৰকাৰ হ'লে এয়া দুজনী মাক যে কণ্টেক্ট আৰু বিয়া চিজন হয় নাই? কাবাক লেপ তুলি দৰকাৰ হ'লে আৰু ক'ব পাৰে আৰু ধুনীয়াকে চিলাই দিব। আমাৰ পুলিচ বাইদেউ ঘৰত আহি কপা ধুনিছে। চব এক্সপিৰিয়েঞ্চ হয় নাই? তই কি কৰিছ? হা? স্কুল নগলি? হয় নাই? আমাৰ ধুনীয়াকে ফুল ফুলিছে। এইটো গেন্দা ফুল। এই গেন্দা ফুল এইখিনি 9 o'clock। তাৰপিছত ইয়াত কেকটাছ আছে। সেইজোপা তুলসী কি কয় কচোন বাতি? তুলসী থাকিলে কি ভাল কচোন মানুহৰ? এইখিনি 9 o'clock। এইবোৰ কিবা কিবি সজাই থৈ দিছে আৰু। তাৰপাছত হা? ঢেৰ তুলসী আছে। হয় নাই? তুলসী আৰু এটা বস্তু দেখাই দিওঁ। এইটো বেছি অকলীয়াকে ইয়াত আছে। চাংখনত দিয়া লগৰখিনি খাই পেলালে নেকি ইয়াৰ লগৰখিনি? ই অকলে লাগিছিলে অকলে ইয়াৰ জীৱন। এইজোপা এই পাপা নয়নতৰা ফুলিছে। এইবোৰ কিবা কিবি লগাই থৈ দিছে আমাৰ পাহিয়ে। তাৰপাছত এনেকে গৈ ঘৰৰ পাছফালে এইটো এটা পুখুৰী। এয়া হৈছে ধনেশ পক্ষী। আজিকালি প্ৰায় দেখিবলৈ পোৱা নাযায়েই। ইয়াত বোলে প্ৰায় 4জনীমান ধনেশ পক্ষী আছে। সদায় এনেকৈ আহে, গছত বহে, এনেই একো অন্যায় নকৰে। কেতিয়াবা কিন্তু ঘৰৰ গ্লাছত খুটিয়াই আহে। কি কৰি দিব? ভালকে কৈ দিয়া আকৌ, ভালকে কোৱা। লাইক কৰি দিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।